আজি নাটক জলবৈচু পইচা আজি বহুত দিনৰ মূৰত জলবৈচু নাটক হ'ব নহয় চা পইচা নিত নাটিকা কি আনিছে দিয়কচোন দুটামান চুবাও আচ্ছা কেকে তই আজি কি কাৰণত মোক মাল খুৱাব মন গেলনো হেই খুৱাবলেতো তহঁতক সদায় মন যায় কিন্তু কি কিন্তু তহঁতেহে মোক দেখিব নোৱাৰ মা কসম কৈছো মই কাণত ধৰি তোক মই বিৰাট ভাল পাওঁ থেংক ইউ আচ্ছা এই মানুহ দুজন গিলাচ তিনটা যে এটা ঘৰ মুৰি ঘৰলৈ লৈ যাবি এপেক মাৰ খৰকে মাৰো ঐ কিয় মাৰছা কি হ'লে ইমান ধুনীয়াকে এক্টিংটো ক'ব লাগিছে ইমান নামা কৈছে আপুনি কিয় নামাৰিছে পইচা সঁচাই শিলচৰ যাব নে জলবৈচু নাটকৰ ডাইলগ চা ডাইলগহে কৈছা তই সঁচা আকৌ ডাইলগ সঁচা আকৌ বোলে জলবৈচু ডাইলগ কমল তোক কি লাগে এইখিনি কোনে মাৰিছে এইটো কমল ঐ কমল নাটকৰ মাজত কিয় গান হাত দিছ আচ্ছা তই সঁচাই কচোন শিলচৰত যাবি নে নাযা মই গ'লে তই ভাল পাওঁ ন 50-50 মানে একফালৰ পৰা গ'লে ভাল পাম একফালৰ পৰা নগ'লে ভাল পাম এফালৰ পৰা থাকিলে ভাল পাম এফালৰ পৰা নাথাকিলে ভাল পাম আৰু এফালৰ পৰা শিলচৰত গ'লে ভাল পাম এফালৰ পৰা কিন্তু ইয়াত থাকিলে ভাল পাম তই নিচা ফালি দিবি দেখোন এইবিলাক কি চলি আছে ইয়াত জলবৈচু নাটকৰ ইহাচল চলি আছে যোৱাই তোমাক গোটেই দিনৰ দিনটো বিচাৰি আছো আৰু তুমি আছা ইয়াত ব'লা কাইলৈ ৰাতিপুৱাই শিলচৰ যাব লাগিব নহয় সৰুকে পেক এটা নলওঁ দিয়া ব'লা ধুনীয়াকে টানি টানি কথা পাতিম নাই ব'লা তুমি ব'লা আহা শুন মোৰ কথাটো কওঁ এই যোৱা মই নাখাওঁ আৰু দুটা দৃশ্যৰ পিছতে আজি চাগে জলবৈচু নাটকৰ জনিকা পৰিব আপোনালোক গুচি যাব আমি গুচি যাম থাকি যাব চিচাৰ বটল দুটা প্লাষ্টিকৰ বটল দুটা চানাগুটি দুটা ঠেংগাও এতিয়া কথা হ'ল মই চবকে মাল খুৱাই দিছো য়েছ থেংক ইউ ৱেলকাম কথা হ'ল এতিয়া চবে ছাৰক ক'ব লাগে কেকে শিলচৰ নাযায় বা আমি যাব নিদিওঁ যাব গ'লে মোৰ ডেড বডিৰ ওপৰতে যাব লাগিব যোৱাই দৰকাৰ হ'লে মই তোৰ ঠাইত শিলচৰত চাকৰি কৰিম তথাপিও তোক যাব নিদোৱে মই মজা ঐ চা আজি যে ডাইলগ বিলাক ইমান বেয়া লাগিছে সদায় একেবোৰ ডাইলগকে নচলেতো আজি আমাৰ বেলেগ দিছো আচ্ছা আমাৰ মিটিং শেষ আমি এই কথাখিনি মৰ্ণিঙলৈ মনত ৰাখিম আজি আপোনাৰ ঘাম বিলাকো ইমান বেলেগ বেলেগ গোন্ধাইছে চা এৰা বৰ কষ্টৰ ঘামো দে হাত মিলা যোৱা ৰাম দৰ্জা ঘৰ ভাঙিব মানে খুলিছে নহয় ইহৰ ইমান উৎপাত লাগিছে হা সমানে মৰ্ণিং শিলচৰ যাব লাগিব হা অৰি
অ আপুনি মানে শিলচৰলৈ যাব তাৰ মানে নাযায় যোৱা যদি যায়ো তেনেহ'লে মোৰ ডেড বডিৰ ওপৰতে গছ চুকি যাব লাগিব মুটনি খোপা টেটুগুৰিলৈকে মাৰি আহিছ ৰাতিপুৱা মই ইয়াৰ বিচাৰ কৰি আছো ৰ লাজ নাই চৰম নাই টেটুগুৰিলৈকে সেই খোপা খাই আহিছে কোনে কি খাইছে কোনে খাব আৰু মহাপুৰুষে দাদা কি শুনিছো মই এইবোৰ ৰাগিয়াল বস্তুৰ পৰা সদায় দূৰতে বিদ্ৰোহ হ'ব মনে মনে থাকক আপোনাৰ ওপৰতো মোৰ সন্দেহ আছে নাপায় সন্দেহ বস্তুটো বেয়া বস্তু লেকচাৰ মাৰিব নালাগে ভাত খাওক ৰাতিপুৱাই শিলচৰলৈ যাব লাগিব নহয় নেৰাই যোৱা শিলচৰলৈ গ'লে মোৰ ডেড বডিৰ ওপৰতে যাব লাগিব মনে মনে ভাত খাও এইটো ৰাতিখন আকৌ কোন আহিল আপোনাৰ কিন্তু কণ্ট্ৰলটো অকণ কম আছে না আপুনি ব্ৰেকত ভৰি দিবলৈ এক্সিলেটৰডাল দবাই ধৰিছে নহয় মানে যোৱাই আজি মোৰ কষ্ট হৈছে বুজি পাওঁ দাদা মৰমত ভাত কেইটামান খুৱাওঁ আপুনি খাবনে খাম দিয়া কৰক খাবনে খাম মুখ মেলক জলকীয়া কি হ'ল কামুৰি দিছো বা আজি জেঠেৰি যোৱা ইমান মিতিৰ যে মানুহে সদায় জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মিলিব লাগে এয়া পানীৰ জোৰ কি হ'ল তুমি মদত ধৰিলা মনি চুপ থাকক ভণ্টিও আজি যোৱাই শিলচৰ যোৱা দুখত মদত ধৰিলে নাখাবি ভণ্টি যোৱাই শিলচৰলৈ নাযায় আৰু গ'লে মোৰ ডেড বডিৰ ওপৰলৈ যাব লাগিব চুপ থাক একদম মদ খাই মাতলামি কৰিবলৈ নাহিবি দাদা বেয়া কাম কৰিছে নহয় দুইটাই মিলি মদ খাই অহা নাই দুইটাই মোহনৰ দোকানত দুইটাই মিলি এইটো খাই আহিছে নে নাই দুইটাই মোহনৰ দোকানত এক্টিং কৰিবলৈ নাহিব সি এইটো ইয়াত দিবলৈ আহিছে বৰাহন নন্দ নিয়াত কি হ'ল কাইলৈ শিলচৰ যাব লাগিব নে নোৱাৰে গ'লে মোৰ ডেড বডিৰ ওপৰলৈ যাব লাগিব আপোনালোকে লাজ নাপায় হা সেই সৰু ল'ৰাটোৰ দোকানত গৈ এইবোৰ বেয়া বস্তু খাবলৈ মই শিলচৰ যাব লাগিব নে নালাগে মোক সেইটো কোৱা নোৱাৰা মোক ডেড বডি ডেড বডি ভাত খাই বাচন ধুই থৈ আহিবি মদাহী বাচন মই ধুব নোৱাৰো মই যদি যোৱালৈ যাওঁ ডেড বডি শিলচৰলৈ যাব লাগিব